হেল্ল' বন্ধুসকল, শ্বৰ্ট ষ্টৰী প্ৰেজেণ্ট দ্য মেজিচিয়ান এলিফেণ্ট 2023 বৰ্ষত নেটফ্লিক্সত মুক্তি পোৱা এইখন এখন এনিমেশ্যন মুভি। সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে এনিমেশ্যন মুভি চাই ভাল পায়। এই ছবিখনৰ কাহিনীটো আপোনালোকক আপলোড কৰিব। বহুত দিনৰ আগতে বাল্টিছ নামৰ এখন চহৰ আছিল। এটা সময়ত চহৰখনৰ চাৰিওফালে আনন্দই বিৰাজ কৰিছিল। সপোন যেন চহৰ আছিল এই বাল্টিছ। মানুহে দুখ কি বুজিয়ে নাপাইছিল। এদিন সময়ৰ লগে লগে এই চহৰখনতো পৰিৱৰ্তন আহিল। এখন বহুত ডাঙৰ যুদ্ধ হ'ল আৰু তাৰ পাছৰে পৰা চহৰৰ মানুহবোৰে বিশ্বাস কৰিবলৈ এৰি দিলে। আনন্দবোৰ ক'ৰবাত যেন হেৰাই থাকিল আৰু আকাশত লাহে লাহে কলীয়া মেঘে ছানি ধৰিলে, যিবোৰ কোনোদিনে আঁতৰি নোযোৱা হ'ল। এই চহৰখনতে পিটাৰ নামৰ এজন অনাথ ল'ৰাই বাস কৰিছিল এজন ফৌজীৰ লগত। এদিন ফৌজীজনে পিটাৰক বজাৰ কৰি আনিবলৈ টকা এটা দিয়ে আৰু পিটাৰ বজাৰলৈ যায়। কিন্তু বজাৰত গৈ পিটাৰৰ হঠাতে চকুত পৰে এখন বিশেষ দোকানৰ দৰে তম্বু লৈ, য'ত লিখা আছিল এটা মুদ্ৰাৰ বিনিময়ত নিজৰ ভৱিষ্যত জানক। যাওঁ নাযাওঁকৈ পিটাৰ তম্বুটোৰ ভিতৰলৈ সোমাই যায়। কিয়নো বহুত দিনৰ পৰা পিটাৰৰ মনত এটা প্ৰশ্ন আহি থাকে। সি জ্যোতিষীজনৰ টকাটো দি সোধে, তাৰ ভনীয়েকজনী জীয়াই আছেনে, আৰু যদি তাই জীয়াই আছে তাইক কেনেকৈ লগ পাব পাৰিব। উত্তৰত জ্যোতিষীজনীয়ে মাত্ৰ এটাই উত্তৰ দিয়ে আৰু কয়, হাতী এটা ফ'ল' কৰা। ঘৰত আহি পিটাৰে ফৌজীজনক জ্যোতিষীজনে কোৱা সকলোবোৰ কথা কয়। লগতে সি কয় যে তাৰ ভনীয়েকজনীও জীয়াই আছে। কিন্তু তেওঁ কয় যে এই সকলোবোৰ মিছা কথা, কিয়নো যুদ্ধত তাৰ ভনীয়েকজনী মৰা তেওঁ নিজেই দেখিছে। সেই ৰাতিয়েই চহৰখনৰ আনটো মূৰত এজন যাদুকৰে দৰ্শকক যাদু দেখুৱাই থাকে। তাৰ মাজতেই যাদুৰ এটা মন্ত্ৰ মাৰোঁতে ওপৰৰ পৰা এটা ডাঙৰ হাতী আহি মঞ্চত পৰেহি। সকলো আচৰিত হয়, কথাষাৰ লগে লগে বিয়পি পৰে। পিছদিনা বজাৰলৈ যাওঁতেও পিটাৰে সেই হাতীটোৰ কথা শুনিবলৈ পায়। সি উৎফুল্লিত হৈ পৰে। তাৰ বিশ্বাস জন্মে যে এই হাতীটোৰ সহায়তে সি তাৰ ভনীয়েকক বিচাৰি পাব। আনহাতেদি সৈন্যবোৰে হাতীটোক শিকলিৰে বান্ধি থয়। বহুতে হাতীটোক মাৰি পেলাবলৈ ৰাণীক নিৰ্দেশ দিয়ে। এই কথাষাৰ গম পাই ৰাজ বিষয়া লিঅ'য়ে মহাৰাজলৈ এখন চিঠি পঠিয়ায়। মহাৰাজে খবৰটো পাই ততালিকে হাতীটো চাবলৈ আহে। আচলতে মহাৰাজ আমোদপ্ৰিয় ব্যক্তি হয়। আনপিনে পিটাৰো হাতীটো চাবলৈ মনে মনে ৰাজমহলত সোমাই যায়। এপাকত সি ৰজাৰ ওচৰলৈকে অনুৰোধো কৰে অনুগ্ৰহ কৰি হাতীটো তাক দিবলৈ। সি সকলোকে জ্যোতিষীয়ে কোৱা কথাবোৰ কয়। ৰজাই অলপ পৰ ভাবি পিটাৰক হাতীটো দিম বুলি কয়, কিন্তু পিটাৰক কয় যে তাৰ বিনিময়ত পিটাৰে 3টা অসাধাৰণ কাম কৰি দেখুৱাব লাগিব। পিটাৰে কি কৰিম ভাবি নাপায় যদিও সি কৰিবলৈ মান্তি হয় অৱশেষত। ৰজাই পিটাৰক দিয়া প্ৰথম অসাধাৰণ কামটো হ'ল ৰজাৰ আটাইতকৈ ভাল চিপাহীজনৰ লগত যুদ্ধ কৰিব লাগিব পিটাৰে। একমাত্ৰ হাতীটো পাবৰ বাবে পিটাৰে যুদ্ধ কৰিবলৈ সাজু হয়। আনহাতেদি চহৰখনৰ আন এটা মূৰত এজনী কণমানি ছোৱালী থাকে তাইৰ নানৰ লগত। তাই সপোনত এটা হাতী দেখাৰ কথা নানজনীক কয়। পিছদিনা ৰাতিপুৱা হাতত এখন তৰোৱাল লৈ পিটাৰ ৰাজমহললৈ যায় চিপাহীজনৰ লগত যুদ্ধ কৰিবলৈ। পিছে চিপাহীজনৰ চেহেৰা দেখি পিটাৰ ভয় খাই যায়। কিন্তু চিপাহীজনৰ নামটো শুনাৰ লগে লগে চিপাহীজনক হৰুৱাবলৈ পিটাৰে এটা বুদ্ধি বিচাৰি পায়। আচলতে ফৌজীজনে এদিন পিটাৰক কৈছিল যে ৰজাৰ মুখ্য চিপাহীজনে এখন সাধু কিতাপ পঢ়ি বৰ ভাল পায়। সৈন্যবাহিনীত থাকোঁতেও তেওঁ সেই কিতাপখন প্ৰায় পঢ়িছিল। এতিয়া সেই কিতাপখন ফৌজীজনৰ ওচৰত আছে। গতিকে সেই কিতাপখন ল'বলৈ পিটাৰে বাহিৰলৈ দৌৰ মাৰে। ফৌজীজনৰ পৰা কিতাপখন মনে মনে চুৰ কৰি আনি পিটাৰে সেই কিতাপখন চিপাহীজনক দিবলৈ চেষ্টা কৰে আৰু এপাকত তেওঁ সেই কিতাপখন দেখা পাই তৰোৱালখন হাতৰ পৰা পেলাই দিয়ে। কিতাপখন দেখাৰ লগে লগে তেওঁৰ মনত পৰে তেওঁৰ সৰুকালৰ কথা, তেওঁৰ মাকৰ কথা। আৰু এনেকৈ পিটাৰে প্ৰথম অসাধাৰণ কামটো কৰি দেখুৱায়। ৰজাই পিটাৰক বিজয় ঘোষণা কৰে। এইবাৰ ৰজাই ভাবি শুনি পিটাৰক দ্বিতীয়টো অসাধাৰণ কাম কৰিবলৈ দিয়ে আৰু সেইটো হ'ল পিটাৰক এইবাৰ উৰিবলৈ কয়। মানুহবোৰ আচৰিত হয়, কিয়নো তেতিয়ালৈকে মানুহে এৰোপ্লেন, পেৰাচুট এইবোৰ একো দেখাই পোৱা নাছিল। পিটাৰো কি কৰিব সি ভাবি নাপায়। সেইদিনা ৰাজবিষয়া লিঅ'য়ে পিটাৰক নিজৰ ঘৰলৈ মাতি আনে। তেওঁলোকৰ কোনো সন্তান নাথাকে বাবে তেওঁলোকে পিটাৰকে নিজৰ সন্তানৰ দৰে মৰম কৰে। আৰু সেইদিনাই তিনিও কেনেকৈ উৰিব পাৰি তাৰ উপায় বিচাৰি উলিয়ায়। আনফালেদি আকৌ সৰু ছোৱালীজনীও চহৰত এটা হাতী ওলোৱাৰ খবৰ পাই নানগৰাকীৰ লগত হাতীটো চাবলৈ চহৰখনত আহি উপস্থিত হয়হি। পিছদিনা ৰাতিপুৱা পিঠিত এটা বেগ বান্ধি পিটাৰ এটা ওখ বিল্ডিঙৰ ওপৰলৈ উঠি যায় আৰু শেষত সি তললৈ জঁপিয়াই দিয়ে। সকলোৱে পিটাৰ মৰিব বুলি ভাবে আৰু তেনে সময়তে পিটাৰে পিঠিত থকা বেগটো খুলি দিয়ে আৰু পেৰাচুটটো ওলাই পৰে। পিটাৰ খন্তেক সময়ৰ বাবে আকাশতে উৰি থাকে। আৰু এনেকৈ পিটাৰে দ্বিতীয় অসাধাৰণ কামটো সফলতাৰে কৰি দেখুৱায়। এইবাৰ ৰজাই বহুত ভাবি গুণি পিটাৰক তৃতীয়টো অসাধাৰণ কাম কৰিবলৈ দিয়ে আৰু সেইটো হ'ল ৰাণীক হহুৱাবলৈ। আচলতে ৰাণী সদায় উদাসীন হৈ থাকে। ৰাণীক হহা আজিলৈকে কোনেও দেখা নাই। গতিকে এইটো অসাধাৰণ কাম বুলিয়ে ৰজাই কয়। পিছদিনা ৰাজসভাত উপস্থিত হৈ সকলোৰে সন্মুখত পিটাৰে ৰাণীক এটা কৌতুক কৈ শুনায়। কিন্তু দুৰ্ভাগ্যবশতঃ ৰাণীয়ে নাহাঁহে। ৰজাই লগে লগে ঘোষণা কৰে যে পিটাৰে 3 নম্বৰ অসাধাৰণ কামটো কৰিব নোৱাৰিলে, গতিকে হাতীটো তাক দিয়া নহ'ব। কিন্তু তেতিয়াই এক চমৎকাৰ হৈ যায়। পিটাৰে সেই বজাৰত লগ পোৱা জ্যোতিষীজনীয়ে আহি খন্তেকৰ বাবে সময়টো ৰখাই মানুহবোৰৰ লগতে বস্তুবোৰো সাল সলনি কৰি দিয়ে। ফলত সকলো ওলট পালট হৈ পৰে। হাতীটোৱে জোৰেৰে হাঁচি এটা মাৰে। ফলত হাতীটোৰ হেঙুনবোৰ আহি ৰজাৰ গাত পৰেহি। তাকে দেখি ৰাণীয়ে প্ৰাণ খুলি হাঁহে। ৰাণীক প্ৰথমবাৰৰ বাবে হহা দেখি ৰজায়ো মনত আনন্দ পায় আৰু তেওঁ হাঁহিবলৈ ধৰে। ৰজাই কয় যে ইতিমধ্যে পিটাৰে তৃতীয় অসাধাৰণ কামটো কৰি দেখুৱালে, গতিকে হাতীটো এইবাৰ পিটাৰক চমজাই দিয়ে। এইবাৰ পিটাৰ হাতীটো লৈ অনা যাদুকৰজনৰ ওচৰলৈ যায় আৰু তেওঁক অনুৰোধ কৰে হাতীটো পুনৰ আগৰ ঠাইত পঠিয়াই দিবলৈ। যাদুকৰজনে কয় যে তেওঁ ভাল যাদু নাজানে,
কিন্তু পিটাৰে কয় যে ইম্পচিবল বুলি কোনো কথা নাই, তেওঁ পাৰিব। পিটাৰৰ কথা শুনি যাদুকৰজনে চেষ্টা কৰে আৰু অৱশেষত হাতীটো অদৃশ্য হৈ পৰে। আচলতে হাতীটো পুনৰ নিজৰ ঠাইলৈ উভতি যায় আৰু সি তাৰ লগৰীয়াবোৰক লগ পায়। তেনে সময়তে চহৰখনৰ কলীয়া ডাৱৰবোৰো লাহে লাহে আঁতৰি যায়। আনন্দবোৰ চহৰখনলৈ পুনৰ ঘূৰি আহে। সকলোৱে আনন্দ কৰে। আনন্দ উৎসৱৰ মাজতে পিটাৰে সেই সৰু ছোৱালীজনী লগ পায় তাইৰ নানগৰাকীৰ সৈতে। তেনে সময়তে ফজিজনো পিটাৰৰ ওচৰলৈ আহে। নানজনীক দেখি ফজিজন আচৰিত হয় আৰু সুখীও হয়। তেতিয়াই গম পোৱা যায় যে সেই সৰু ছোৱালীজনী পিটাৰৰ ভনীয়েক হয়। ফজিজনে নানগৰাকীৰ ওচৰত ক্ষমা খোজে। অৱশেষত জ্যোতিষীজনীৰ কথাষাৰ ফলিয়ালে আৰু ইয়াতে ছবিখনৰ সমাপ্তি ঘটে।